हेलो एवरीवन की खबर आपनालोকৰ खबर निश्चय ভালে আৰু নতুনকৈ ব্লগ ষ্টাৰ্ট কৰিছো পোন প্ৰথমে আপোনালোক সকলোকে বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা থাকিলে আৰু আজি হৈছে গৰু বিহু কিন্তু মোৰ লেট হৈ গ'ল উঠোতে গৰু ধুৱালে তথাপিও আমাৰ গৰু নাই বাৰু বৰমাহতৰ গৰু কিন্তু ধুৱালে বাট মই অকণমান ক্লিপ ৰাখি থৈছো তো আপোনালোকে চাই লওকচোন কোৱা হেপী ৰঙালী বিহু হেপী ৰঙালী হৈছে মাহ হালধি আৰু এয়া গৰুক গা ধুৱাব লাগিব ইয়াৰে তাৰপাছত আমিও লগাম এইখিনি এই মাহ হালধিৰে আমিও গা ধুম তেতিয়া বসন্ত ৰোগ নহয় বুলি কয় চ' আপোনালোকেও লগাব এইখিনি ধুলো তেতিয়াই আৰু আমি বজাৰৰ পৰা আহিলোঁ অকণমান বস্তু কিনিবলগীয়া আছিল এয়া অকণমান দুইজনী গ'লোঁ আৰু আপোনালোকে বিহুৰ বজাৰ কৰিলে নাই মানে কি কিনিলে কমেণ্ট কৰিব দেই আমি মানে ভিডিঅ' কৰাই নহ'ল যোৱাখিনি কিনো আৰু সদায় এইখিনিকে দেখুৱাই দেখিম সেই আবেলিৰ সময় আৰু মই আছোঁ বৰমাহঁতৰ ঘৰত আৰু বৰমাহঁতৰ গৰুকেইটা প্ৰায় আহিছেই 5-6টামান গৰু হ'ব গৰুকেইটা আহিছে আপোনালোকক অকণমান দেখুৱাই দিম আৰু যিহেতু আমি ইমান দিনে বিচনীৰে বিচা নাই চ' আজি বিচনীৰেও বিচিম মানে যিহেতু বিহুলৈকে ৰখি থাকোঁ বিচনী বিচাৰ বাবে যে বিহু যোৱাৰ পিছত বিচনীৰে বিচিব পাৰি প্ৰথমতে গৰুক বিচা হয় চ' আপোনালোকক যিমানখিনি পাৰোঁ নিয়মখিনি দেখুৱাই দেখিম আৰু বেলেগ পিনে বেলেগ হ'ব পাৰে এইখিনি ডিফাৰেঞ্চ হৈ যাব চ' বলক এতিয়া জলদি যাওঁ আৰু চাওঁ কি হয় কি দেখুৱাব পাৰোঁ প্ৰথমতে এয়া এনেকৈ জুই দিয়া হয় গৰুকেইটাক আমি ধোৱা বুলি কওঁ আৰু এয়া হৈছে পানীলাও তাৰপিছত হালধি আৰু বেঙেনা লাও বেঙেনা এনেকৈ যে কয় চ' এয়া হৈছে মালা আৰু এই মালাখিনিৰে গৰুকেইটাক মাথা দিব মানে এই মালাটো গৰুৰ বাবে হয় গৰুক দি দিব আৰু এইখিনি পানী থৈ দিছে এই পানীখিনিৰে প্ৰথমতে গৰুকেইটাক ভৰি ধুৱাব দেন তাৰপিছত গৰুকেইটাৰ নিয়মবোৰ কৰা হ'ব এইখিনি হৈছে ৰছী আমি পাঘা বুলিয়েই কওঁ বাৰু আপোনালোকৰ পিনে কি বুলি কয় কমেণ্ট কৰি জনাব এয়া পাঘা এই পাঘাখিনি আমি যেনেকৈ নতুন বস্ত্ৰ লওঁ তেনেকৈ গৰুকেইটাকো এনেকৈ ধুনীয়াকৈ নতুন পাঘাৰে মানে আজিৰ পৰা নতুন পাঘা দিয়া হয় আৰু এয়া আমি সকলোখিনি ৰেডি কৰি ল'লোঁ মানে চাকি বন্তিখিনি জ্বলাই ল'লোঁ এতিয়া গৰুকেইটাক ধুনীয়াকৈ আমি এনেকৈ মালা পিন্ধাই দিম তাৰপিছত এনেকৈ নতুন বস্ত্ৰ গৰুকেইটাক দি দিলোঁ মানে নতুন পাঘাৰে আজিৰ পৰা ইহঁতক বান্ধি দিলোঁ মানে নতুন বস্ত্ৰ বুলি ক'ব পাৰি যিহেতু আমিও কাপোৰ লৈছোঁ চ' এয়া এইবাৰ এনেকৈ ধুনীয়াকৈ বিচনীৰে বিচি আছে গৰুকেইটাক মানে আমি যেনেকৈ ৰখি থাকোঁ যে আমি ৰখি আছোঁ যে বিচনীৰে বিচিব পৰা নাই চ' আজিৰ পৰা আমি আৰু বিচনীৰে বিচিব পৰা হৈ যাম প্ৰথমতে গৰুকে বিচা হয় তাৰপিছত তেনেকৈ মালাখিনি যিখিনি আমি লাও বেঙেনাৰে কৰিছিলোঁ সেই মালাখিনি ধুনীয়াকৈ ইয়াতে দিয়া হৈছে গৰুকেইটাক মালা পিন্ধোৱা হৈছে চ' এইখিনি সময় বহুত বেছি ভাল লাগে পিন্ধাই থকা সময়খিনি আৰু এপাহৰ ৰঙালী বিহু আমি এনেকৈ উদযাপন কৰিব লাগিব আৰু আপোনালোকেও মোক ধুনীয়াকৈ ছাপোৰ্ট কৰি যাব আজিৰ ভিডিঅ'টো এইখিনি আছিলে মানে গৰু বিহুত কি কৰে সেইখিনি আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ নাজানো কি দেখুৱাব পাৰিলোঁ কি শিকাব পাৰিলোঁ সেইখিনি নাজানো বাট যিমানখিনি পাৰোঁ সেইখিনি দেখাবলৈ আপোনালোকৰ ওচৰত চেষ্টা কৰিলোঁ চ' আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে আৰু মই এটা ভিডিঅ' দিছোঁ আপোনালোকে প্লিজ গৈ মোৰ আইডিটো চেক কৰি কিনে প্লিজ চাব যদি ভিডিঅ'টো আপোনালোকে ভাল পায় দেন লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব তেতিয়াহে আপোনালোকে ভিডিঅ' দিয়াৰ লগে লগে নটিফিকেশ্যন পালে চাব পাৰিব চ' আজিলৈ ইয়াতে এণ্ড কৰোঁ আৰু নতুন ব্লগ পাই থাকিব বিহুৰ ব্লগ পাই থাকিব তো আজিলৈ বাই বাই